Hi friends, Aji Apunalukokloi ahisu narasingha aru Masoor dailor chutney. Tar karone olop narasingha, Masoor dail, ketaman nohoru aru duta jolokia loisu. Jolokia ta apuni nijor porimanor hisabot lobo paribo. Eta kerahi ami okon gorom kori loisu. Tat ami Masoor dail khini di disu. Etia Masoor dail khini bhaji thakim olop. Iat eku tel jatiyo eku dia nai. Hokane Masoor dail khini bhaji thakim. অলপ দেৰি ভাজি যেতিয়ালৈকে মচুৰ দাইলখিনি অলপ মানে টান হৈ নাযায় তেতিয়া ভাজি থাকিম। প্ৰায় আমাৰ মচুৰ দাইলখিনি হৈছে, এতিয়া এইখিনি আমি কাঢ়ি ল'ম। এতিয়া আমি কেৰাহীটোত অলপমান মিঠাতেল ল'ম, অকণমান, বেছি ল'ব নালাগে, এচামুচমান ল'লেই হ'ব। তেলটো অলপ গৰম হ'ব দিছোঁ, গৰম হ'ব দিলত গৰম হ'ল। এতিয়া আমি নৰসিংহখিনি পাতখিনি ধুনীয়াকৈ গুচাই তেলত দি দিছোঁ। এতিয়া অলপ ভাজি ল'ম, বহুত বেছি ভাজিব নালাগে, অলপ ভাজি ল'ম, কোমলকৈ ভাজি ল'ম, একেবাৰে মচমচীয়া হ'ব নালাগে। এইখিনি হৈ গ'ল, এতিয়া এইখিনিও আমি এনেকৈ কাঢ়ি ল'ম। এইখিনি হৈ গ'ল, এতিয়া আমি এটা মিক্সাৰ গ্ৰাইণ্ডাৰত এইখিনি গ্ৰাইণ্ড কৰি এতিয়া মচুৰ দাইলখিনি লৈ ল'লোঁ আৰু তেনেদৰে নৰসিংহখিনি অকণমান নিমখো দি দিম আৰু নহৰু আৰু জলকীয়াখিনি লৈ লৈছোঁ। এইখিনি ভালদৰে গ্ৰাইণ্ড কৰি ল'ম। খুলি এবাৰ চাম, এইখিনি পূৰা ড্ৰাই হৈ আছে, অকণমান পানী দি দিম, কিন্তু বহুত বেছি পানী দি পেলাই বহুত মানে পানী দিব নালাগে আৰু বহুত বেছি, অলপ দিলেই হয়। অলপ এইটো ড্ৰাইকেই থাকে, তেতিয়া খাবলৈ বহুত বেছি টেষ্টি হয়। সাধাৰণতে চাটনি বুলি ক'লে পটাত পিচিলেই বেছি ভাল হয়, ভাল লাগে খাই, কিন্তু আজিকালিনো ক'ত পটা আৰু, সেইকাৰণে ইয়াতে পিছা হৈছে আৰু অকণমান পানী দি ল'লোঁ, বেছি শুকান হৈ আছে। এতিয়া আকৌ অলপ গ্ৰাইণ্ড কৰি ল'ম। এয়া হৈ গ'ল আমাৰ নৰসিংহ চাটনি। এইখিনি আমি উলিয়াই লৈছোঁ। এতিয়া আমাৰ এয়া নৰসিংহ চাটনি খাবৰ কাৰণে ৰেডি হৈ গ'ল। আপোনালোকৰ যদি ৰেচিপিটো ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।